নমস্কাৰ, হেল্ল' এভৰিৱান। আৰু মই মোৰ নয়নী ব্লগ এণ্ড ৰেচিপি চেনেললৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। আৰু বহুত দিন হৈ গ'ল মই একো ভিডিঅ' দিয়া নাই। আচলতে মই তেজপুৰ গৈছিলোঁ, মানে মোৰ কলেজ যিহেতু খোলা আছিলে আৰু তাত তেনেধৰণৰ কোনো কিবা ৰেচিপি বনাব পৰা সুবিধা নাই, কাৰণ মই PGত থাকোঁ। গতিকে আৰু তেনেধৰণে ওলাই যোৱা হোৱা নাছিলে, কাৰণ এক্সামো ওচৰত আছিলে আৰু কলেজত মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ আছিলে। তো সেইবোৰ কামতো কেইবাদিনো লাগি থকা হ'ল। তো ইয়াৰ পৰা যোৱাৰ পাছত মানে বিশেষকৈ সেইখিনি কামতে লাগি থাকিলোঁ যে ইমানকৈ ওলাই মেলি যোৱা একেবাৰে নহ'লে, আৰু সেইকাৰণে একো মই দেখাব পৰা নাই। কিন্তু এইবাৰ মই নিশ্চয় দেখামগৈ, কাৰণ ডিচেম্বৰ মাহটো অকণমান যিহেতু ফ্ৰী আছোঁ সেইকাৰণে। আৰু আজি ব্লগ মই কিন্তু শ্বুট কৰি থৈছোঁ দেই, মই শ্বুট কৰি থৈছোঁ, কিন্তু এতিয়া নিদিওঁ। মই তালৈ গৈ লওঁ, লাহে লাহে এডিট কৰি পেলাই মই দি থাকিম। এইকেইদিন ঘৰত আছোঁ যিহেতু অকণমান ব্যস্ত, আৰু সেইকাৰণে দিব পৰা নাই। আৰু মই অকণমান ঘৰুৱা কামতে মানে ব্যস্ত হৈ আছোঁ, গতিকে দিব পৰা নাই। কিন্তু আজি কাইলৈতো মই তেজপুৰ যামগৈ আকৌ, কিন্তু আজি ভাবিলোঁ আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' আগবঢ়াওঁ। ভিডিঅ' মানে এটা হেয়াৰ কেয়াৰৰ বস্তু মানে বনাম, এটা তেল বনাম, আৰু ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। আৰু নেচাৰেল বস্তু লৈ আমি চাম কি কি লাগে নালাগে। আৰু তাৰ আগতে দেখিছে মই ওলাই গৈছিলোঁ, আচলতে মই ফ্ৰেছ হোৱাই নাই। ভাবিলোঁ ভিডিঅ'টো মই ষ্টাৰ্ট কৰি লওঁ, তাৰপিছত মই ফ্ৰেছ হৈ আহি পেলাই দেখামহি গোটেইখিনি কেনেকৈ কি বনাম, কি কৰিম, বস্তুখিনি মই ৰেডি কৰি ল'ম। আৰু মই তেতিয়াহ'লে এতিয়া ফ্ৰেছ হৈ বস্তুখিনি ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক পুনৰবাৰ মই লগ পাই আছোঁ। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ মইনো আজি কেনেকৈ হেয়াৰ কেয়াৰৰ বস্তু বনাওঁ। এটা কথা কৈ থওঁ, সেইদিনাখন মই লগাইছিলোঁ দেই, মই প্ৰায় লগাওঁ জেতুকা মানে কেঁচা পাতটো পিহি, ইয়াতো আছে আৰু অলপ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ৰ'দটো যিহেতু এইকেইদিন নিদিলে ভালকৈ, গতিকে ইমান ভাল হৈ থকা নাই জেতুকাখিনি। চাওঁ কি হয়। সেই জেতুকা আৰু লগত জবা ফুল, তাৰ পাত দিলেও হ'ল বাৰু, পাত বা আগ নহ'লে ফুলপাহ। মই সেইদিনাখন ফুলেই দিছিলোঁ, কিন্তু প্ৰায় মই পাতহে ব্যৱহাৰ কৰোঁ দেই, কিন্তু ফুলটো আৰু ভাল। ফুল, তাৰপিছত নাৰিকল তেল, আৰু মোৰ নিজৰ ঘৰতে এয়া এল'ভেৰা আছে, মই দেখাই দিছোঁ চাব। সকলোৰে ঘৰত আছে, মানে প্ৰায় মানুহৰ ঘৰত থাকে এল'ভেৰা। যোনটো এই চাওক একেবাৰে কোমলেটো নল'ব, এইটো অলপ টান হৈ থাকে যে, এই টান হৈ থকা বস্তুটো নল'ব। এই যিটো একদম কোমল হৈ থাকে চাবচোন, এনেকৈ চুলে একেবাৰে বুঢ়া হৈ গ'লে মানে এনেকৈয়ে এইটো বুঢ়া হৈ আছে নহয়, অকণমান হালধীয়া টাইপ পৰি যায় আৰু এইটো শকত হৈ যায়। সেইটো সেই গুৰিটো কাটি পেলাই অলপ টাইম ৰাখি দিব, কাৰণ তলৰ পৰা অকণমান বিষ পানীৰ নিচিনা বস্তু ওলায় মানে, সেইটো কাৰণে সেই বস্তুটো অলপ ৰাখি দিব। তাৰপিছতে সেই এল'ভেৰাটো এনেকৈ বহুত ধুনীয়া বাৰু গুচাবলৈ, মই দেখাই দিম বাৰু, আজি নেদেখালেও দেখাম পিছত। ধুনীয়াকৈ মানে গুচাই এটা জেলটো লৈ পেলাই সেই গোটেইখিনি মিক্সিত মানে যেনেধৰণে গ্ৰাইণ্ড কৰিব পাৰে আৰু পিচি ল'লেও হ'ল, পটাত পিচিলেও বহুত ধুনীয়াকৈ মানে হেৰি হৈ যায়, পিহি ল'লেও হৈ গ'ল, বা মিক্সাৰত মাৰি ল'লেও হৈ গ'ল। তেনেধৰণে কৰি পেলাই মই গ্ৰাইণ্ড কৰি পেলাই লগাওঁ মাজে মাজে, আৰু চুলি আহিছে, কিন্তু বহুত আহিছে আগৰ তুলনাত। এতিয়া মোৰ অকণমান চুলিখিনি অইলি হৈ আছে, সেইটো কাৰণে এনেকুৱা হৈছে। মই তেলটো আকৌ ইউজ কৰিম যেতিয়া, আজি মাথা সেইকাৰণে মই নুধুলোঁ, মই কাইলৈ ধুই দিম আৰু যোৱাৰ আগে সেইকাৰণে। আৰু আপোনালোকক মানে আজি মই এইটো লগাই দেখাম ন, সেইটো কাৰণে মানে আজি মই ধোৱা নাই। আৰু অকণমান চাউণ্ডৰ কাৰণে বেয়া নাপাব, কাৰণ ভিডিঅ'টো মই বাহিৰত বহি বনাই আছোঁ, গতিকে বাহিৰৰ চাউণ্ড ওলাই আছে। আৰু এতিয়া বেছিকৈ কথা কৈ নাথাকোঁ, ফাৰ্ষ্টত মই এতিয়া ফ্ৰেছ হৈ আহোঁ, তাৰপিছত বস্তুটো বনাই আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া ফ্ৰেছ হৈ আহি গ'লোঁ, আৰু তেলটো বনাবৰ কাৰণে কি বস্তু লাগিব সেইখিনি চাই লওঁ আহোঁ। এয়া একদম গোটাই লৈছোঁ বোলো, তেতিয়াহ'লে ভালদৰে চাই লওঁ আমাক কি লাগিব। তেলটো বনাবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এয়া নাৰিকল তেল। মই নাৰিকল তেল লৈছোঁ, এইটো পাৰ্চনা, এইটো কোকোনাট অইল। আপোনালোকে যিকোনো ধৰণৰ নাৰিকল তেল ল'লেই হ'ল। আৰু এই বাতিটোৰ জোখত মই আধা বাতিতকৈ বেছি নাৰিকল তেল লৈছোঁ। লাগিব কেষ্টৰ অইল, এইটো গুড কেয়াৰটো মোৰ বহুত দিন আগৰ, আজি মানে একেবাৰে খোলা নাই, কিন্তু বিচাৰি পালোঁ, সেইকাৰণে এইটোকে লৈ আহিলোঁ। আৰু এইটো মই আছিলে মোৰ লগত এইটো এটা কেষ্টৰ অইলে হয়, ভালকৈ ফ'কাছ মানে, এইটো কেষ্টৰ অইলে হয়। দুটাৰ ভিতৰত যিকোনো এটা দিলেই হ'ল, আৰু যিটো মানে আপোনালোকে পায়, যিটো ইউজ কৰে সেইটো দিলেই হ'ল। ষ্টেচনাৰী দোকানত পাই যাব কচমেটিক্সৰ। দুটা মিডিয়াম চাইজৰ পিঁয়াজ এনেধৰণে কাটি লৈছোঁ, এনেকুৱা ধৰণে, এয়া এনেকৈ কাটি লৈছোঁ। আপোনালোকৰ যদি ডাঙৰ পিঁয়াজ হয় তেতিয়া এটাই ল'ব, মোৰ এইটো ইমান ডাঙৰ নাছিলে, মিডিয়াম আছিলে, সেইকাৰণে মই দুটা লৈছোঁ। আৰু এমুঠি নৰসিংহ পাত মই দুটা মানে ঠাৰি হিচাপত দুডাল ঠাৰিৰ পৰা এৰুৱাই ল'লোঁ। আৰু লাগিব এয়া কালজিৰা, 1 চামুচৰ জোখত লৈছোঁ কালজিৰা। আৰু মেথি গুটিও 1 চামুচ, আৰু তাতকৈ 1.5 চামুচ নহয়, 1 চামুচ মানেই হ'ব। এনেকৈ মেল খাই আছে কাৰণে বেছি হৈ গৈছে দেখাত, এইখিনি 1 চামুচ লৈছোঁ। এইখিনিয়ে বস্তু হৈ যাব। বলক তেতিয়াহ'লে এতিয়া আমি তেলটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। গেছটো চিম কৰিলোঁ, চিম কৰি মই এয়া নাৰিকল তেলখিনি ইয়াতে ঢালি দিলোঁ ধুনীয়াকৈ। আৰু কেষ্টৰ অইলটো এতিয়া মই ইয়াতে দি দিম।
কাৰেণ্টটো নাই যিহেতু চিমনিত মানে ইনভাৰ্টাৰ কানেকশ্যন নাই, সেইটো কাৰণে অকণমান পোহৰটো কম হৈছে। আৰু এইটো কেষ্টৰত মই ইয়াত 2 চামুচৰ জোখত দি দিম। চামুচে দিব লাগিব, এনেকৈ নহ'ব। এয়া চাওক, এনেধৰণে আন্ধাৰ হৈ গৈছে বেছি, এনেকৈ অকণমান পৰিয়ে গ'ল। এনেধৰণে মই 2 চামুচ দিম আৰু 1 চামুচ দিম। এতিয়া মই কালজিৰা, মেথিগুটি, পিঁয়াজ, নৰসিংহ গোটেই পাতখিনি মই ইয়াতে দি দিলোঁ। আৰু এইখিনি এতিয়া মই গল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি ফ্ৰাই কৰিম সেই চামুচ পাতেৰে। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই ফ্ৰাই কৰি আছোঁ, যিহেতু মই এফালে লাইট ধৰি থাকিব লগা হৈছে আৰু এখন হাতত কেমেৰা, গতিকে মই লৰাটো দেখুৱাব নোৱাৰিলোঁ লৰোৱাটো। আৰু এয়া ধুনীয়াকৈ মই লৰাই ফ্ৰাই কৰি আছোঁ এইখিনি। মানে পিঁয়াজখিনি একদম গল্ডেন ব্ৰাউন হৈ যাব লাগিব, আৰু তেতিয়ালৈকে এইখিনি মই ফ্ৰাই কৰি ল'ম, তাৰপিছত দেখুৱাই আছোঁ। এইখিনি চাওক, খুব ধুনীয়াকৈ এয়া গল্ডেন ব্ৰাউন হৈ গ'ল, দেখিছেনে? পিঁয়াজ, নৰসিংহ পাত সকলোবিলাক। আৰু মই একদম চিমত এইখিনি ফ্ৰাই কৰিছিলোঁ। আৰু এতিয়া প্ৰায় 7-8 মিনিটমান ফ্ৰাই কৰিলোঁ, মানে 10 মিনিটে ধৰক, আৰু 10 মিনিটমান ফ্ৰাই কৰিলোঁ। আৰু এতিয়া মই গেছ অফ কৰি দিম আৰু এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত চাকি ল'ম, তেতিয়া মই দেখাম। আৰু এয়া চাওক, একদম ধুনীয়াকৈ এয়া তেল হৈ গ'ল, আমাৰ ৰেডি হৈ গ'ল। এইখিনি ঠাণ্ডা, পূৰা ঠাণ্ডা হোৱা নাই, অলপ ঠাণ্ডা হৈ আছে। যিমান হাতেৰে চুব পৰা হ'লেই হ'ল, আৰু চুব মানে মোহাৰি পেলাই ইয়াতে তেলখিনি চেকিব পৰা হ'লেই হ'ল। আৰু এতিয়া মই গোটেইখিনি বাতি এটা তলত দেখাই দিছোঁ। এখন কটন কাপোৰ ল'ব, মই এখন ৰুমালেই লৈছোঁ। এই বাতিটো যে মই ইয়াতে কৰিম, ল'লেই হ'ল। আৰু কটন কাপোৰ এখন ল'ব, ধুনীয়াকৈ সুবিধা অনুসৰি এনেকৈ কৰি ল'ব। কৰি লৈ ইয়াতে এইখিনি ঢালি দিব, এনেকৈ। ধুনীয়াকৈ চেকি ল'লোঁ এইখিনি। আৰু এতিয়া এয়া ইমানখিনি ওলালে বাতিটোত। আৰু মই চিচাৰ বৈয়াম এটা ল'ব, মই এই ঘি বৈয়াম এনেকৈ ধুই থৈছিলোঁ, গতিকে মই এতিয়া এয়া কামত আহিছে মোৰ তেল যিহেতু বেছি নাই, মই ঘি বৈয়ামটোকে লৈছোঁ। আপোনালোকৰ তেলৰ অনুসাৰে মানে লৈ ল'ব। এইখিনি ধুনীয়াকৈ ইয়াতে দি দিম এতিয়া। আৰু এইকণ থাকক লাষ্টত, এইকণ মই এতিয়া ইউজ কৰিম। আৰু অকণমান লৈ লওঁ, হৈ যাব। এইখিনি এতিয়া মই ধুনীয়াকৈ থৈ দিম, আৰু এইকণ মই এতিয়া ইউজ কৰিম। আৰু মই আপোনালোকক কৈছিলোঁ যে মই ওলাই গৈছিলোঁ, গতিকে আৰু এতিয়াতো ধূলি বহুত, গতিকে মোৰ চুলিবিলাকতো অকণমান অইলিয়ে হৈ আছে আজি। মানে মোৰ চুলিখিনি অলপ অইলি নিচিনাই বাৰু, মানে সদায় নহয়, 2-3 দিন মূৰ নুধুলে অইলি হৈ যায়। আৰু এতিয়া যিহেতু অলপ ধূলি চুলিখিনিত আছে বুলি মই ভাবিছোঁ, আৰু গতিকে দেখিছে মোৰ চুলিৰ ৰূপ ইমান বেয়া হৈ গৈছে, তলফালে এইবোৰ ফাটিছে বহুত। আৰু এতিয়া মই চুলিখিনি দুভাগ কৰি এইটো কটন লৈছোঁ, পানীত তিয়াই লৈছোঁ, ধুনীয়াকৈ এনেকৈ কৰি ল'ম, যাতে অলপ ধূলিটো কমি যায়। মানে ইমান বেছি নাথাকে বাৰু, যি থাকে আৰু এনেকৈ কৰি ল'লে মানে সেয়া ইয়াতে লাগি আহে লেতেৰা, আৰু ধুনীয়াকৈ অলপ ধূলিটো কমি যায়। এনে আৰু অলপ কৰি ল'লে ভাল, মানে নকৰিলেও হয় বাৰু, যিহেতু কাইলৈ মই ধুমেই। আৰু এনেকৈ হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ এই তেলখিনি মোৰ চুলিত মই এপ্লাই কৰি দেখাম আপোনালোকক। এনেকৈ লৈছোঁ, লৈ এইটো মালিচটো চবেই জানে ন লগাবলৈ, হ'লেও লগাইছোঁ, দেখাই দিছোঁ আৰু একেবাৰে, মানে ভিডিঅ'টো একেবাৰে ছুটি হৈ যাব। মই তেল বেছি হোৱা বুলি ডাঙৰ এটা আনি থৈছিলোঁ, আজি এইটো ভাগিলে হয়। এনেধৰণে গোটেই চুলিখিনি মাছাজ কৰি ল'ম মই। ধুনীয়াকৈ এইখিনি মই তেলখিনি লগাই ল'লোঁ। মই বহুত বেছিকৈ লগোৱা বুলি নাভাবিব, মানে মই অকণমান যে চুলিটো তিয়াই লৈছিলোঁ, সেইকাৰণে এনেকুৱা লাগিছে। আৰু মই জোখতে লগাইছোঁ। মই ধুনীয়াকৈ এইখিনি লগাই ল'লোঁ। মানে এনেই ধৰক পিঁয়াজৰ তেল বা তেনেকৈ অনিয়ন অইলবিলাক মানে যদি নিজে বনোৱা হয় নহয়, বহুত মানে বেছি গোন্ধাই, বা কেঁচা পিঁয়াজ এনেকৈ লগালে অশান্তি লাগে।
কিন্তু এনেকৈ মিক্স কৰি তেলটো বনাই পেলাই সানিলে স্মেলটো ধুনীয়া হয়। সেয়া মানে অকণমান মাছাজ কৰি দিম। আৰু এয়া হৈ গ'ল। তেনেকৈ অলপ এনেকৈ মালিচ দি দিলোঁ, তালৈকে যাতে তেলটো পৰে আৰু আৰাম লাগি যায়। অলপ কৰি দিয়া মানুহ নাই, নিজেই কৰি আছোঁ। আৰু শেষত এটাই কওঁ, ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায়। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক।